हेलो गाइस स्वागतम जनाइছো সঞ্জয় ইউটিউব চেনেললৈ পোনপ্ৰথমে আপোনালোকৰ মৰম স্নেহ পাই আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু আগলৈ এনেকৈ আপোনালোকৰ পৰা মৰম স্নেহ পাই যাম বুলি আশা ৰাখিছো আহক আজি ভিডিওটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্ন উত্তৰ হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনটো এ গংগা নদী বি নীল নদী সি আমাজন নদী ডি ব্ৰহ্মপুত্ৰ নদী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নীল নদী Second question to hol নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় ফুল A গোলাপ B মেৰিগোল্ড C পদুম D লিলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল C পদুম নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো এটা ভিতৰৰ খেল A দবা B ফুটবল C ক্ৰিকেট D হকি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ দবা নেক্সট কুৱেশ্যনটো হ'ল ভাৰতে কেতিয়া গণতন্ত্ৰ দিৱস উদযাপন কৰে এ 15 আগষ্ট বি 26 জানুৱাৰী চি 25 আগষ্ট ডি 15 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি 26 জানুৱাৰী নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰক ভাৰতৰ মন্দিৰ চহৰ বুলি কোৱা হয় এ কলকাতা বি জয়পুৰ চি অমৃতসৰ ডি ভুৱনেশ্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি ভুৱনেশ্বৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত এ শুক্ৰ বি মংগল চি বুধ ডি বৃহস্পতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ শুক্ৰ নেক্সট কুৱেশ্যনটো হ'ল কোন মাহত আটাইতকৈ কম দিন থাকে এ জানুৱাৰী বি ফেব্ৰুৱাৰী চি মাৰ্চ ডি এপ্ৰিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যনটো হ'ল 10 মিলিয়নত কিমান হয় এ 10 লাখ বি 100,000 চি 10 কোটি ডি 1 কোটি ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি 1 কোটি নেক্সট কুৱেশ্যনটো হ'ল কোনটো জন্তুক মৰুভূমি জাহাজ বুলি কোৱা হয় এ গাধ বি হাতী চি উট ডি ঘোঁৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি উট অন্তিম কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে এ 29খন বি 28খন চি 27খন ডি 30খন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 28খন মোৰ এই ভিডিওটো চাই যদি ভাল লাগিলে তেন্তে ভিডিওটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থেংক ইউ